সকলোকে মোৰ নতুন এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবচোন আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজি বনালোঁ তিল দি ব্ৰইলাৰ মাংস। তাৰ বাবে লৈছোঁ আধা কেজি ব্ৰইলাৰ মাংস, 3টা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ, 4টা আলু মাজেদি দুফাল কৰি ল'লোঁ। আলুকেইটা সৰু আছিল কাৰণে আধা কেজি মাংসত তিল 4 চামুচ দিলেই হ'ব। সৰু চামুচেৰে 4 চামুচ, বেছিকৈ দিলে তিতা হ'ব। তিলখিনি প্ৰথমে মই ভাজি লৈ গুড়ি কৰি ল'লোঁ। আনফালে লৈছোঁ মছলা ইয়াত মই বেছি ব্যৱহাৰ নকৰোঁ, একেবাৰে চিম্পুলকৈ বনাম। গোটা জিৰা, গোটা ধনিয়া দুইটা একেলগে পিচি ৰাখিছিলোঁ, তাৰে অকণমান দিছোঁ আদা নহৰু, গোটা জিৰা, 2টা শুকান জলকীয়া, নিমখ আৰু হালধি ল'লোঁ। আহক এতিয়া বনাওঁ। কেৰাহীত জোখমতে তেল দি ল'লোঁ। তেলখিনি গৰম হৈ গ'ল। ইয়াত এতিয়া গোটা জিৰাকেইটা দি ল'লোঁ। তাৰ পাছত দিম শুকান জলকীয়া কেইটা। এতিয়া দিম কাটি থোৱা পিঁয়াজখিনি গোটেইখিনি এতিয়াই দিম, পিছত নিদিওঁ আকৌ। গোটেইখিনি পিঁয়াজ দি লোৱাৰ পিছত অলপ সময় ভাজিম। তাৰ পাছত দিম নহৰু আৰু আদা। নহৰু আদাখিনি ভালকৈ পিচি লোৱা নাই, থেতেলিয়াই লৈছোঁ। কেতিয়াবা এনেকৈ খাই বিৰাট ভাল লাগে। নহৰু, আদা আৰু পিঁয়াজৰ কেঁচা ভাৱটো যোৱালৈকে আৰু ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এয়া ৰঙচুৱা হৈ গ'ল। এতিয়া মাংসখিনি দি ল'লোঁ। মাংসখিনি দি লোৱাৰ পিছত ভালকৈ ভাজিম। এতিয়া ইয়াত জোখমতে নিমখ আৰু হালধি দিম। এয়া দিলোঁ হালধি, তাৰ পাছত দিম নিমখ এতিয়া অকণমান দিম, তাৰ পাছত লাগিলে আকৌ দিব পাৰিম। এতিয়া ভালকৈ ভাজিম। এতিয়া দিলোঁ জিৰা আৰু ধনিয়া গুড়ি। জিৰা আৰু ধনিয়া গুড়ি দিয়াৰ পিছত একেদৰেই আকৌ ভাজি থাকিম অলপ সময়। যিমানেই মাংসখিনি ভাজি থাকিব সিমানেই খাবলৈ ভাল হ'ব। অলপ সময় ভাজি থকাৰ পিছত ঢাকন মাৰি 1 মিনিটমান সময় ৰাখি থ'ম। এতিয়া ইয়াত দিম কাটি থোৱা আলুখিনি দি লোৱাৰ পিছত আকৌ একেধৰণে ভাজি থাকিম। তাৰ পাছত দিম এয়া তিলখিনি মাংসত মিহলি কৰিম ভালকৈ ভাজি। তাৰ পাছত অকণমান পানী দিম, কেৰাহীটো লাগি নধৰিবলৈ আৰু মাংসখিনিত তিলখিনি সোমাই যাবলৈ। এনেকৈ অলপ পানী দি ভাজি থাকিম। এতিয়া ঢাকন মাৰি ৰাখিছিলোঁ। এনেকৈ মই অলপ সময় ভাজি সিজাই আছিলোঁ মাংসখিনি। এতিয়া বেছিকৈ পানী দিম। অলপ পানী দি লৈ ল'লোঁ। এতিয়া ভালকৈ সিজিবলৈ দিম। তাৰ পাছত ফাইনেল ৰিজাল্ট দেখাই আছোঁ। এয়া তিল দিয়া ব্ৰইলাৰ মাংস ৰেডি।